everyone, welcome back to my channel Livi and you. নমস্কাৰ মই নিকিতা আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। Actually আজি আমি এফালে গৈ আছো, ভিডিওটো বহুত ইন্টাৰেষ্টিং হ'ব গৈ আছে। তো হেখলৈকে চাব। মই আছো মোৰ লগত আছে বা এফালে হাই আৰু আছে টুকু। তেনেহলে বলো ভিডিওটো আৰম্ভ কৰো। আজি গৰমটো বহুত বেছি আছিল তো প্ৰথমতে আমি এগিলাস নেমু পানী খাই ললো সঁচাকৈ বহুত বেছি টেষ্টি আছিল ফাইনালি আমি আহি পাই গলো ইয়া কলাক্ষেত্ৰলৈ আৰু এতিয়া গৈ আছো টিকেটৰ কাৰণে টিকেট ইয়াত লোৱা হয় আৰু আপোনালোকে এই চাৰ্টখন দেখিছেনে বাৰু কেমেৰা সাইকেল বা গাড়ীৰ ভিতৰত সোমালে কিমান পইচা লাগে সকলোখিনি দিয়া আছে তো গাইস আমি এতিয়া ভিতৰত সোমালো আৰু আপোনালোকক দেখুৱাই যাম ক'ত কি আছে তেনেহলে বলক তো গাইস এতিয়া আহি অকমান বহিলো যে যেহেতু গৰমটো বহুত বেছি তো অকন ঠাণ্ডা খাই লো তাৰ পিছতে ঘূৰিম পুৰা কোনফালে কি আছে এক্সপ্লোৰ কৰিম তেনেহলে ভিডিওটোত থাকিব জিৰো সুগাৰ আৰু আমি এনেদৰে বহি থাকোতে মোৰ কেমেৰাত বন্দী হ'ল এই দৃশ্যটো চাওকচোন টিকলিজনী কেনেকৈ পৰিলে হসাকৈ পাই বহুত বেছি বেয়া লাগিছিল আৰু এতিয়া আমি মেইন ভিতৰলৈ সোমালো আৰু ইয়াত বেছি কথা কৈ থাকিবলৈ প্ৰবলেম হয় সেইবাবে মই আপোনালোকক এনেদৰে দেখুৱাইহে যাম আৰু যিমানখিনি পাৰো নামখিনি তলত মেনচন কৰি যাম এতিয়া আমি ওপৰলৈ গৈ আছো বলকচোন বাৰু ওপৰত কি আছে প্ৰথমতে চাই লওঁ এতিয়া আমি পাইছো ইয়া কাপোৰৰ কালেকচন আসলতে আমাৰ সকলোখিনি জনগোষ্ঠীৰ ইয়া পোছাক হয় ইয়াত ধুনীয়া ধৰণে সংৰক্ষণ কৰি ৰখা হৈছে
এতিয়া মই আপোনালোকক এটা বস্তু দেখাম আচলতে নতুনকৈ ইয়াত ৰখা হৈছে আগতে আমি যাওঁতে দেখা নাছিলোঁ এইটো হৈছে মোৰ ভাত খোৱা চৰু জপা যতৰ This is called manuscript. এরতে আমার হিস্ট্রি কথা সব লেখা থাকে ভিডিঅ'টোত আজিলৈকে ইমানে থাকিলে যদিহে ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব এণ্ড অলছ' ছাবস্ক্ৰাইব মাই চেনেল আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু আজিলৈ বাই বাই পুনৰ লগ পাম এটি বেলেগ ভিডিঅ'ত